দেখিছে একদম ঘামি জামি পুৰা ভাত বনাই আছো ৰাতিৰ সাজ অকমান গৰম পৰিছে বাৰু ন ৰাইজ কি কয় বনাই আছো এইয়া চাওক খাচী মাংস হবলৈ হৈ গ'ল লাষ্টত অকনমান জালুকৰ গুড়া ছটিয়াই দিছো মোৰ মাংসত কিন্তু আপোনালোকে কালাৰ নাপাব কিন্তু খাবলৈ সোৱাদ পাব মই একদম মানে বঢ়াই নকওঁ জনে খাই সিয়ে কৈ যায় বাৰু যি কি নহওক কালাৰ নাপাব কিন্তু সোৱাদ পাব মই কাশ্মীৰ ৰেড চিলি সেট চিলি ইউজ নকৰোঁ মই একদম সিম্পল কেঁচা জলকীয়া আদা নহৰু জিৰা এইবোৰ দি পেলাই বনাওঁ এয়া উতলি আছে অকণমান আপোনালোকক আৰু অকণমান দেখাই দিওঁ উঠাই পেলাই এইয়া খাচী মাংস আলুটো ফ্ৰাই নকৰিলোঁ আজি মানে দৌৰা দৌৰি হ'ল এফালে গৈছিলোঁ ফুৰিবৰ কাৰণে আহি পেলাই ধুমাধুমকৈ একদম পূৰা 9টাই বাজিব হ'ল ধুমাধুম ভাত বনাইছোঁ মা দেউতা আছে যিহেতু সোনকালে আৰু বিশেষকৈ দেউতাক ধন্যবাদ দিব লাগিব দেউতাই একদম ধুনীয়াকৈ ভাতকেইটা বনাই থৈছে তাৰপিছতে মই আহি পেলাই দালিকণ পাতি দিলোঁ আৰু অকণমান মাংসৰ এয়া বনাইছোঁ খাম আৰু